হেল্ল' এভৰিৱান, আজি মই বনাবলৈ লৈছোঁ বাচমতি চাউলৰ ভেজ পোলাও। বনাবলৈ বহুতেই সহজ হয় আৰু ইয়াতে মই যিখিনি বস্তু ব্যৱহাৰ কৰিছোঁ সচৰাচৰ সকলোৰে ঘৰত থাকে আৰু বনাবলৈও বহুত সহজ হয়, কম সময়ৰ ভিতৰতে হয়। এটা কুকাৰত মই 2 চামুচমান তেল দি গোটা জিৰা 1 চামুচ, 2টা ইলাচি আৰু তেজপাত 2টা দি ভালকৈ ফ্ৰাই কৰি লৈছোঁ। ইয়াতে মই মিডিয়াম চাইজৰ 2টা পিঁয়াজ সৰুকৈ কাটি থোৱা দি ফ্ৰাই কৰি লৈছোঁ। অকণমান সময় ফ্ৰাই হোৱাৰ পিছত ইয়াতে মই 2টা মিডিয়াম চাইজৰ বিলাহী সৰুকৈ কটা দি আকৌ অকণমান সময় ফ্ৰাই কৰি ল'ম। 2 মিনিটমান ফ্ৰাই কৰি লোৱাৰ পিছত ইয়াতে মই জোখ অনুসৰি নিমখ দিছোঁ আৰু আদা নহৰুৰ পেষ্ট 1 চামুচ দিছোঁ। দি ইয়াতে মই জোখ অনুসৰি হালধি, কাশ্মীৰী মিৰ্চ 1 চামুচ আৰু জিৰা গুড়ি 1 চামুচ দিছোঁ। দি ইয়াতে মই কাটি থোৱা মিডিয়াম চাইজৰ 2টা আলু দি ভালকৈ লৰাই লৈছোঁ। ইয়াতে মই তিয়াই থোৱা গ্ৰীণ মটৰ আধা কাপ দিছোঁ। দি আকৌ ফ্ৰাই কৰি লৈ ইয়াতে গৰম মছলা 1 চামুচ মই ব্যৱহাৰ কৰিছোঁ। দি 1 বাতিত চাউল ধুই থৈছিলোঁ দি ভাজি লৈ ভালকৈ অলপ সময় ভাজি লৈ 1 বাতি চাউল দিছিলোঁ, যিহেতু মই 2 বাতি পানী দিছোঁ। দি ভালকৈ লৰাই লৈ ঢাকনি মাৰি 4টামান হুইচেল আহিবলৈ দিলোঁ। দি 10 মিনিটমান সময় এনেকুৱাকৈ থাকিবলৈ দি ঢাকনি খুলি ভালকৈ লাহেকৈ আকৌ লৰাই দিছোঁ। এয়া ৰেডি হৈ গ'ল পোলাও। দেখিবলৈ ভাল হৈছে, খাবলৈও যথেষ্ট সোৱাদ লগা আৰু কম সময়ৰ ভিতৰতে